Chan, the Chief Minister of Assam and the Chief Minister of Meghalaya were discussing about a land demarcation between Assam and Meghalaya boundary, which the land is noticed in West Karbi Anglong, located Block 1 and Block 2. So, the publics of West Karbi Anglong will not accept the policy of give and take, which discussed both chief ministers. We want justice! We want justice! The Yamrang Border Committee, that is ABC, organized a protest rally and submitted a memorandum to Honorable Chief Minister of Assam through BDO of Sochang. More than thousands of public gathered and took part of the protest rally. The program was held in Jharkhand. আপোনালোকৰ চেনেলৰ জৰিয়তে মই এইখিনিয়ে ক'ব বিচাৰিছোঁ আমাৰ আজি গোটেই কাৰ্বি ছাত্ৰ সন্থা তথা যিৰিখিন্দে সমূহ আমাৰ ইয়াত বাসিন্দা ৰাইজসকল আৰু যিটো আমাৰ বৰ্ডাৰ এৰিয়াৰ যিখিনি আমাৰ ৰাইজ গোটেই আজি মিলিত হৈ পেলাই মই এই বিষয়টো এইটোৱে ক'ব বিচাৰিছোঁ যাতে বিগত আমাৰ ইয়াত যিহেতু যোৱা বছৰৰ পৰা আৰম্ভ কৰি যোৱা বছৰৰ সেম প্ৰব্লেম আমাৰ এই সেম কণ্ডিশ্যন সেই ঠিক তেনেকৈ মানে প্ৰব্লেমটো হৈ আহিছে যিহেতু আমাৰ আসাম ষ্টেট গভৰ্ণমেণ্ট আৰু আমাৰ মেঘালয় ষ্টেট গভৰ্ণমেণ্টৰ মাজত গিভ এণ্ড টেক পলিচিৰ যি চুক্তি সেই চুক্তি স্বাক্ষৰ হোৱাৰ ফলত আমাৰ সীমামূৰীয়া যিখিনি আমাৰ বৰ্ডাৰ এৰিয়া সেই বৰ্ডাৰ এৰিয়াত মানে বাৰম্বাৰ মানে একেটা প্ৰব্লেমে হৈ আছে তাত হাই কাজিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ তাত মানে তেনেকুৱা কুটবুদ্ধি কিছুমান তেখেতসকলৰ যি দুষ্টামি সেই দুষ্টামি বুদ্ধিবিলাক কৰি পেলাই আমাৰ এই সীমামূৰীয়া অঞ্চলত সদায় মেঘালয় ফালৰ পৰা আমি প্ৰব্লেম পাই আছোঁ আৰু বৰ্তমান যি ৰিচেণ্টলি প্ৰব্লেম তেনেকৈ ওলাইছে তাত মেঘালয়ত যেতিয়া ইলেকশ্যনৰ চমু চাপি আহে ঠিক সেই সময়তে এখেতসকল আহি আমাৰ কাৰ্বি আংলঙৰ যিখিনি সীমামূৰীয়া অঞ্চলত সেই সীমামূৰীয়া অঞ্চলত যিখিনি আমাৰ খাচীপানাৰ ভাইসকল যি মৰম আমাৰ ভাইসকল আমাৰ গোটেই আজু ককাসকল ইয়াত মিলিত আমি গোটেই কাৰ্বি সমাজ লৈ একেলগতে আমি আছোঁ সেইসকলক লৈ পেলাই সিহঁতে মানে আহি পেলাই বিভিন্ন ধৰণৰ তৰ্ক বিতৰ্ক কৰি বিভিন্ন ধৰণৰ চাল চুটামি কৰি পেলাই আমাৰ যিখিনি কাৰ্বি আংলঙৰ ভূমিৰ ভিতৰত যিখিনি আমাৰ খাচীপানাৰ ভাইসকল আছে এখেতসকলক মেঘালয় ফালৰ পৰা আহি পেলাই তেনেকুৱা বাৰম্বাৰ বিভিন্ন ধৰণৰ কুটবুদ্ধি দিয়াৰ ফলত এই প্ৰব্লেমটো সদায় বছৰ ক্ৰিয়েট কৰে এতিয়া যি গিভ এণ্ড টেক পলিচিৰ কথা আপুনি কৈছে যে গিভ এণ্ড টেক পলিচিৰ জৰিয়তে যি সমস্যা সমাধানৰ কাৰণে আগবাঢ়ি গৈ আছে ইয়াত যদি কাৰ্বি আংলং বিশেষকৈ পশ্চিম কাৰ্বি আংলঙৰ মাটি যদি মেঘালয়ত হস্তান্তৰিত কৰে তেতিয়া আপুনি ইয়াত কি ব্যৱস্থা গ্ৰহণ কৰিব আমি এই সময়ত মই এইখিনিয়ে ক'ব বিচাৰিছোঁ আমাৰ মেঘালয় ষ্টেট গভৰ্ণমেণ্টৰ যি আমাৰ চিফ মিনিষ্টাৰ কনৰেড চাংমা লগতে আমাৰ আসাম ষ্টেট যিটো আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু লগতে আমাৰ কাউন্সিলৰ ৰিপ্ৰেজেণ্টেটিভ আমাৰ ডাক্তৰ CM তুলসীৰাম ছাৰ আপোনালোকে এই কথাটো ভালদৰে আপোনালোকে গুৰুত্ব ল'ব যাতে এই বস্তুটো গিভ এণ্ড টেক পলিচিৰ ফলত যদি আমাৰ কাৰ্বি আংলঙৰ 1 ইঞ্চি মাটি যদি মেঘালয়ক দিয়া যায় বা আন কাৰোবাৰ যদি ষ্টেটক দিয়া যায় আমি গোটেই কাৰ্বি ৰাইজ আমাৰ গোটেই কাৰ্বি আংলঙত যিমান বসবাস কৰি থকা জাতি জনজাতি ধৰ্মাৱলম্বী লোক আমি মিলিত হৈ পেলাই ইয়াৰ এগেইনষ্টত আমি কিন্তু বহুত ডাঙৰ এটা আমি প্ৰতিবাদ আন্দোলন কৰিম আৰু কোনো কাৰণত আমি এই গিভ এণ্ড টেক পলিচি আমি মানিব নোৱাৰোঁ আৰু লগতে 1 ইঞ্চি মাটি আমি কাৰ্বি আংলঙৰ ভূমি আমি মেঘালয়ক তথা আন কোনোবা ষ্টেটকো আমি দিব নোৱাৰোঁ মেমৰেণ্ডামৰ জৰিয়তে মেমৰেণ্ডামত যিটো আমি দিছোঁ 1951 যিটো কমিশ্যন বণ্ডাৰী নটিফিকেশ্যন দিয়া হৈছে ইতিমধ্যে হ'ব লাগে আৰু 2 নম্বৰ পইণ্টটো 1986 পৰা যিখিনি পলিং ষ্টেচন আছিলে সেইকেইটাক এতিয়ালৈকে ভোট দিয়া নাই এতিয়া আমাৰ আসাম লগতে আছে এইটো কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিলত আছে এই বিষয়ে আমি মেমৰেণ্ডাম দিছোঁ আৰু 3 নম্বৰ যোৱাবাৰ 23 আগষ্ট আসাম চিফ মিনিষ্টাৰ কমৰাট চামা নিজৰ পাৰ্টি মিটিং মোগায়াহত অৰ্গেনাইজ কৰিছোঁ আৰু এই সময় কাৰ্বি আংলং থকা খাচী আৰু আমাৰ আমৰেঙত থকা পানাৰ খাচী সিহঁতক মেমৰেণ্ডাম দিয়া হৈছে এইটো মেমৰেণ্ডাম দিয়াটো নিশ্চয় বেচলেছ ইনকাৰেক্ট সিহঁতক মেমৰেণ্ডামত দিয়াটো আমাক সোনকালে আসাম পৰা মেঘালয়া ল'ব লাগে আমাক অন্যায় কৰিছে থ্ৰেটেনিং কৰিছে ডেভেলপমেণ্ট দিয়া নাই একো দিয়া নাই এইবিলাক কথা আমি কাউণ্টাৰ কৰিছোঁ এই কাউণ্টাৰ কৰিবৰ কাৰণে আজি আমাৰ সোচেং ব্লক BDO
থ্ৰু চিফ মিনিষ্টাৰ আমি মেমৰেণ্ডাম দিয়া হৈছিল। এতিয়া মানে যিবিলাক আপুনি কৈছে যে তাত যিখিনি পানাৰ আৰু খাচীয়া লোক আছে, সেই পানাৰ আৰু খাচীয়া লোকক মানে আমাৰ কাৰ্বি আংলঙৰ ৰাইজে অসুবিধা দিয়ে, তেনেকুৱা কিবা কথা উল্লেখ হৈছে নেকি, যাৰ ফলত তেখেতসকলে যি মেঘালয় চিফ মিনিষ্টাৰক যে মেমৰেণ্ডাম দিছে বা মেঘালয়ৰ লগত তেখেতক খাচী আৰু পানাৰ লোকসকল চামিল হ'ম বুলি কথা কৈছে? মানে এই মেমৰেণ্ডাম দিয়াৰ পাছত মেঘালয় চিফ মিনিষ্টাৰ যিটো বৰ্ডাৰ থাকাত খাচী পানাৰ হত এচুৰেঞ্চ দিছে, আপোনালোকে ছেকেণ্ড ফেজত একো চিন্তা কৰিব নালাগে, আৰু কিছুমান কাৰ্বি হুৰুকাও আমি কনভিন্স কৰিম কৈছে।